Good morning to everyone. Welcome to my another video. এতিয়া সময় হৈছে 11:30 আৰু আমি আছো শ্বিলং চেৰাপুঞ্জীত। প্ৰথমতে গাড়ীখন পাৰ্ক কৰি লওঁ। আমি আহিছোঁ ইকো পাৰ্কলৈ। টিকেটটো কাটি লওঁ। এতিয়া আহক ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ। বতৰটো দেখিছে কিমান ধুনীয়া হৈ আছে। আৰু এইফালে চাহ হওক কিবা আছে ময়ো ভালকৈ গম নাপাওঁ। আপোনালোককো দেখাম কি আছে।
আমি যে দেখিবলৈ পাওঁ 7 চিষ্টাৰ ৱাটাৰফলছ, তাৰেই এটা ৱাটাৰফলছ ইয়াৰ পৰা হৈছে ষ্টাৰ্টিং। দেখিছে ভিউটো ইমান ধুনীয়া, আৰু এই পাৰ্কখনৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া। পাৰ্কখন সঁচাকৈ বহুত ধুনীয়া, আপোনালোকেও এবাৰ গৈ চাব যিসকলে যোৱা নাই। আমি আৰু বেছি ওপৰলৈ উঠি নাযাওঁ কাৰণ বতৰটো অলপ ডাৱৰীয়া কৰিছে। ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদিহে চাই ভাল পাইছে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব।